পনীৰৰ এটা চিম্পুল ৰেচিপি মোৰ ধৰণে বনাই আহকচোন। কাৰণে লৈছিলোঁ 2টা বিলাহী, কেইটামান কাজু আৰু অলপমান পিঁয়াজ মই ভাগ কৰি লৈছিলোঁ, লগতে 2টামান তেজপাত আৰু গৰম মছলা। আৰু এতিয়া এইখিনি মই অলপ তেলত ভালকৈ অলপ লৰাই ল'লোঁ, লগতে অলপমান আদা নহৰু পেষ্ট মই দি দিছিলোঁ। এইখিনি ভালকৈ মিক্সিত গুড়া কৰি মই ছাইড কৰি ৰাখি দিছিলোঁ। বাকী থাকি যোৱা পিঁয়াজখিনি দি মই অলপ ব্ৰাউন কালাৰ কৰি তাত অলপ মই জেনেৰেল যিবোৰ মছলা আমি ব্যৱহাৰ কৰোঁ, নিমখ, হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু অকণমান জলকীয়া গুড়ি দি, লগতে অকণমান আদা নহৰুৰ পেষ্টটো এড কৰিব। দি পেলাই যিখিনি মছলা মই ৰেডি কৰি ৰাখিছিলোঁ, কাজু আৰু বিলাহীৰ পেষ্ট, এইখিনি ভালকৈ অলপ ভুনি ল'লোঁ। এতিয়া মই ইয়াত অলপ এড কৰিম গৰম মছলা আৰু লগতে যিখিনি পনীৰ মই ভালকৈ ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনিও মই ইয়াত এড কৰি অকণমান ভালকৈ উতলিবলৈ দিম। ভালকৈ তেলটো ওলাই যোৱাৰ পাছত যেতিয়া অলপ সিজি যায়, তেতিয়া অলপমান লাষ্টত মই অলপমান কচুৰি মেথি এড কৰিলোঁ। আপোনালোকে ইয়াৰ ওপৰত ইচ্ছা কৰিলে অলপ আমুল ফ্ৰেছ ক্ৰীম এড কৰিব পাৰে। একেবাৰে চিম্পুল ৰেচিপি। আজি মই দুপৰীয়া সাজটো এবাৰ আপোনালোকক দেখাই দিলোঁ। যিহেতু আলহী আহিছিল, আজিলৈ ইমানেই আছিলে। বাই।